HS ৰিজাল্ট পাবৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী বৰ উৎসাহত আছে। সেয়েহে সচৰাচৰ সকলোৱে সাৰ্চ কৰি আছে ইউটিউবত নিজৰ ৰিজাল্টটো চাবৰ কাৰণে, ডেটটো পাবৰ কাৰণে। কিন্তু মই এই ভিডিঅ'টো যোগেদি সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল আপোনালোক সকলোলৈ আমাৰ ৰয়েলএছ অসম চেনেলটোৰ পৰা এটা ৰিকুৱেষ্ট, যদি আপোনালোকৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্টসকল আপোনালোক নিজেই এই ভিডিঅ'টো যদি শুনি আছে, ৰিজাল্টৰ পিছত আপোনালোকে কি কোৰ্চ কৰিব, আৰ্টছ ষ্ট্ৰীমৰ পৰা, কমাৰ্চ ষ্ট্ৰীমৰ পৰা, ছায়েন্সৰ পৰা যদি আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, কিছুমানেতো নৰ্মেলি জানে কি কোৰ্চ কৰিব, হ'লেও এটা মানে কনফিউজনত পৰি যায় যে তেওঁ কি কোৰ্চটো কৰিব। সেই বিষয়টো লৈ আমাৰ চেনেলটোৱে আপোনালোকৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জীৱনৰ শিক্ষাগত কেৰিয়াৰ কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ কাৰণে সুপৰামৰ্শ পাব এই চেনেলটোৰ ভিডিঅ'ৰ যোগেদি। আমি প্ৰস্তুত কৰি আছোঁ HS আৰ্টছ কমাৰ্চ আৰু ছায়েন্সৰ সকলো ষ্ট্ৰীমৰ বিষয়ে, কোৰ্চবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আপকামিং স্কলাৰশ্বিপ হওক বা বিভিন্ন ধৰণৰ শিক্ষামূলক জগতৰ যিখিনি ৰেগুলাৰলি আপডেটেড আছে বস্তু, সেই গোটেইখিনি বস্তু এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাব। গতিকে আমাৰ এটাই ৰিকুৱেষ্ট, এনেধৰণৰ যদি কণ্টেণ্ট আপোনালোকে বিচাৰে, ভেলুৱেবল কণ্টেণ্টবিলাক যদি বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি জইন কৰিব পাৰে, যাতে ভৱিষ্যতে আমি যিখিনি ভাল ভিডিঅ' ভাল কণ্টেণ্ট আপোনালোকৰ কাৰণে আপডেট কৰোঁ, তেতিয়া আপোনালোকে সোনকালে পাই যায়। তো এতিয়া ইউটিউব হওক বা গুগলত হওক, সকলো মানুহে ছাৰ্চ কৰি আছে যে ৰিজাল্টৰ ডেটটো কেতিয়া দিব। এতিয়ালৈকে ফাইনেল হোৱা নাই, যিমান সোনকালে ফাইনেল হ'ব আমি আপোনালোকক জনাম। আমাৰ লগত আপোনালোক থাকিব, নিশ্চয় আমি আপোনালোকক আপডেট দিম অতি সোনকালে।